হেল্ল' এস্পিৰেণ্টছ, আপোনালোকে নিশ্চয় বহুত এক্সামৰ কাৰণে এপ্লাই কৰিছে আৰু তাতে থকা মেথছ পেপাৰৰ কাৰণে এটা চেপ্টাৰ বহুত জৰুৰী হয়, পাৰ্মুটেশ্যন এণ্ড কম্বিনেশ্যন। তাৰে পাৰ্মুটেশ্যন ভাগটো কি হয় আমি আজি ডিছকাছ কৰিম এই ভিডিঅ'টোত। আপোনালোকে তলত দিয়া এই কুৱেশ্যনটো দেখাই পাইছে নিশ্চয়। এই কুৱেশ্যনটো এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত আহে আৰু আপোনালোকে কেতিয়াবা এৰি থৈ আহে সাধাৰণ জ্ঞানটো নথকাৰ কাৰণে পাৰ্মুটেশ্যনৰ ওপৰত। চ' পাৰ্মুটেশ্যনৰ একদম ইজি চেপ্টাৰ হয়, বেছি টান নহয়, কিন্তু এইটো প্ৰিপেয়াৰ কৰিবই পাহৰি যায় বহুত মানুহে। চ' এইটো প্ৰিপেয়াৰ কৰি ল'লে আপোনালোকে কেতিয়াবা 1 মাৰ্কটো পাক্কা পাবই। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিম, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু শ্বেয়াৰো কৰিব। আমি বিশেষকৈ আপোনালোকৰ গভৰ্ণমেণ্ট আৰু PSU জবছবিলাকৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰাওঁ। মেথছৰ ওপৰত, ৰিজনিঙৰ ওপৰত, জেনেৰেল নলেজ, কাৰেণ্ট এফেয়াৰ্ছ আৰু বিশেষকৈ কাৰেণ্ট নিউজ কিছুমান যিবিলাক অকল ইম্পৰ্টেণ্ট হয় সেইবোৰহে আমি ডিছকাছ কৰিম আমাৰ ভিডিঅ'বোৰত। আপোনালোকেও ডিজিটেল ক্লাছ হিচাপে ধৰি লৈ কিনে আমাৰ চেনেলত আহি আমাৰ ভিডিঅ'বোৰ চাব পাৰে। যদি ভাল লাগে লাইক আৰু শ্বেয়াৰো কৰিব। তো চাওক, আৰম্ভ কৰোঁ ভিডিঅ'টো। পাৰ্মুটেশ্যনছ মানে হ'ল এৰেঞ্জমেণ্টছ। আপোনাক 10টা মানুহ দিয়া আছে, 10টা মানুহক আপুনি 10টা ছিটত কেনেধৰণে বহাব, যিকোনো মানুহে যিকোনো ছিটত বহিব পাৰে। এইটো এৰেঞ্জমেণ্টছটো যিটো আমি সজাম, সেই এৰেঞ্জমেণ্টছবিলাকক পাৰ্মুটেশ্যনছ বুলি কয়। আৰু কম্বিনেশ্যনছটো হ'ল আপোনাৰ চিলেকশ্যন। পাৰ্মুটেশ্যন মানে হ'ল এৰেঞ্জমেণ্ট আৰু কম্বিনেশ্যন মানে হ'ল চিলেকশ্যন। চ' কম্বিনেশ্যনৰ ভিডিঅ'টো আমি বেলেগ এদিন বনাম, আজি পাৰ্মুটেশ্যনটো চাওঁ। চ' তলত কুৱেশ্যনটো দেখাই পাইছে ভাইৰাছ। চ' ভাইৰাছক আমি ডিফাৰেণ্ট টাইপত এৰেঞ্জ কৰিব লাগে, ভাইৰাছৰ লেটাৰকেইটা লৈ কিনে বেলেগ বেলেগ জেগাত বেলেগ বেলেগ বহিব। চ' আৰম্ভ কৰোঁ আমি বেছিকৰ পৰা। এই কুৱেশ্যনটো চাওক, এক্সাম্পল হিচাপে দিয়া আছে অল পাৰ্মুটেশ্যনছ অৰ এৰেঞ্জমেণ্টছ মেড উইথ দ্য লেটাৰ্ছ অফ দ্য ৱৰ্ড গোৱা। চ' টেকিং অল লেটাৰ্ছ এট এ টাইম। গোৱাত আপোনাৰ কেইটা লেটাৰ আছে চাই লওক। GOA 3টা লেটাৰ আছে। পাৰ্মুটেশ্যনছ আৰু এৰেঞ্জমেণ্টছ কৰিব দিছে আমাক। এৰেঞ্জমেণ্ট কিমান টাইপৰ এৰেঞ্জমেণ্টছ কৰিব পাৰিম গোৱাক লৈ কিনে। প্ৰথম কণ্ডিশ্যনটো দিছে টেকিং অল লেটাৰ্ছ এট এ টাইম। অল লেটাৰ্ছ এট এ টাইম মানে GOA গোটেইকেইটা ল'ম আমি, কিন্তু বেলেগ বেলেগ জেগাত বহিব পাৰে। যিটো প্ৰথম জেগাটো বহিব পাৰে, ছেকেণ্ড জেগাটো বহিব পাৰে, থাৰ্ড জেগাটো বহিব পাৰে। চ' এনেকুৱা আমি 6টা টাইপৰ এৰেঞ্জমেণ্টছ পাম। ঠিক তেনেকৈ নেক্সট কণ্ডিশ্যনটো দিছে টেকিং অল লেটাৰ্ছ চ' ডেট ভাৱেলছ অলৱেজ কাম টুগেডাৰ। চ' ভাৱেল সদায় একেলগে থাকিব লাগিব। চ' ইয়াতে এটা বস্তু চাওক, সিহঁতে নিজৰ মাজতে আকৌ বেলেগ বেলেগ ধৰণে বহিব পাৰে। OA হ'ব পাৰে, AO হ'ব পাৰে। এনেকুৱাকৈ 4টা এৰেঞ্জমেণ্টছ হৈছে। ঠিক তেনেকৈ টেকিং 2 লেটাৰ্ছ এট এ টাইম। এই 3টাৰ ভিতৰত কেৱল 2টা ল'ব লাগে, কেৱল 2টা। এবাৰ GO ল'ম, এবাৰ OA ল'ম। এনেকুৱা ধৰণৰকৈ 6টা এৰেঞ্জমেণ্টছ আহিছে। চ' এইবোৰ কৰিবৰ কাৰণে আপোনালোকে বাৰে বাৰে কৰি থাকিবৰ কাৰণে, বনাই থাকিবৰ কাৰণে বহুত টাইম লাগে। চ' পাৰ্মুটেশ্যনৰ ফৰ্মুলাটো এইটো কাৰণেই দিছে যাতে আমি গম পাই যাওঁ যে কিমানটা এৰেঞ্জমেণ্টছ হ'ব পাৰে আগতীয়াকৈ। বিশেষকৈ আপোনালোকক পাৰ্মুটেশ্যনৰ এই এৰেঞ্জমেণ্টছবিলাক লিখিব নিদিয়ে, কেইটা টাইপৰ এৰেঞ্জমেণ্টছ আহিব, নামৰ এৰেঞ্জমেণ্টছ কিমান হ'ব সেইটোহে সুধিব। চ' আমি সেই ফৰ্মুলাটোহে মেইন ইম্পৰ্টেণ্ট। চাওক, ইয়াৰে ফৰ্মুলাটো আছে n ফেক্টৰিয়েল ডিভাইডেড বাই n - r ফেক্টৰিয়েল। এইটো আপোনালোকে মনত ৰাখিব লাগিব। আৰু কিছুমান লজিকেদিও কুৱেশ্যন এনচাৰ হ'ব, বিশেষকৈ লজিকেদিয়ে বেছিভাগ কুৱেশ্যন এনচাৰ হ'ব। ফৰ্মুলাটোৰ কেৱল এইখিনি জানি লওক আপোনালোকে। বাকী এটা কণ্ডিশ্যন আছে, যদি n আৰু r ইকুৱেল হয়, মানে 10টা মানুহৰ ভিতৰত 10টা মানুহকেই বহাব লাগে ছিটৰ ভিতৰত, ছিটটোত, তেতিয়াহ'লে তাৰে ফৰ্মুলাটো 10 ফেক্টৰিয়েল হ'ব। মানে কুৱেশ্যন হিচাপত এটা n ফেক্টৰিয়েল আছে। যদি আমি এক্সাম্পল হিচাপে n = 10 ধৰোঁ, তেতিয়াহ'লে r = 10 হ'ব। ইয়াতে 10, ইয়াতে 10। চ' 10 ফেক্টৰিয়েল আহি যাব। তেতিয়া ফেক্টৰিয়েল মানে হ'ল ধৰি লওক 5 ফেক্টৰিয়েল বুলি যদি কয়, তেতিয়াহ'লে আপোনালোকে হ'ব এইটো 5 × 4 × 3 × 2 × 1লৈকে, একদম 1লৈকে। তেতিয়া ফেক্টৰিয়েলটো ভাঙা যাব। ঠিক তেনেকৈ n মানে n × n - 1, n - 2, এনেকৈ এক এক কমি যাই থাকিব। মানে n - 1 - 2 এক এক কমি যাই থাকিব। 5 এনেকৈ এক এক কমি যায় 1লৈকে যাব। এতিয়া চাওক, প্ৰথম A দিছে আমাক 3 পাৰ্মুটেশ্যন 2। চ' চাওক ইয়াতে 3 ফেক্টৰিয়েল আৰু ফৰ্মুলাটো কি আছিলে n - r। চ' 30 - 2 হ'ব। r মানে 2, ইয়াতে 2 ফেক্টৰিয়েল। চ' ইয়াতে কি পালে 30 ফেক্টৰিয়েল × 28 ফেক্টৰিয়েল। 30 ফেক্টৰিয়েল মানে 30 × 29 × 28। বাছ ইয়াতে ৰখি যাওক, কাৰণ 28 তলতো আছে। আমি এইটোক কেনচেল কৰিব পাৰিম, কেনচেল আউট কৰিব পাৰিম দুটাকে। চ' 28 কাটা গ'ল। চ' আল্টিমেটলি আপোনাৰ 30 × 29 আহিল।
এনসাৰটো আপোনালোকে উলাই ল'ব পাৰিব নেক্সট চাওক বি 3p2 ইয়াতে চাওক 3 ফেক্টৰিয়েল আৰু 3 - 2 ফেক্টৰিয়েল আহিব 3 - 2 ফেক্টৰিয়েল মানে 1 ফেক্টৰিয়েল 1 ফেক্টৰিয়েল মানে 1 এ হ'ব সো ওপৰত অকল 3 ফেক্টৰিয়েলটো ওলালে হ'ল 3 * 2 * 1 মানে 6 নেক্সট চাওক 5p5 এইটো আহিল এই কন্ডিশনটো n = r কন্ডিশনটো n = r হৈ আছে ইয়াতে আৰু n = r হলে জাস্ট যেটো আছে হেতুৰ ফেক্টৰিয়েল বস 5 ফেক্টৰিয়েল আমি ওপৰত উলাইছোই 120 সো ইয়াতে 120 আহি গল এতিয়া কিছুমান লজিকেৰে কৰিব লগা কোৱেশ্চন এনসাৰবোৰ চাম চাওক sword এটা শব্দ দিয়া আছে in how many ways can the letters of the word sword be arranged কিমান টাইপত আমি এৰেঞ্জ কৰিব পাৰো কোৱেশ্চনটো সুধিছে সো এৰেঞ্জমেন্টৰ কথা কৈছে দ্যাট মিন্স এৰেঞ্জমেন্ট কোৱাৰ লগে লগে আপোনালোকে গম পাই যাব পাৰমুটেশনৰ কথা কৈছে আৰু সিলেকশন ক'লে কম্বিনেশনৰ সো অংকটো আপোনালোকে গম পাই গৈছে যে পাৰমুটেশনৰ কোৱেশ্চন হয় সো চাওক পাঁচটা ডিফাৰেন্ট লেটাৰ আছে ইয়াতে S W O R D so the number of arrangements will be 5 factorial কিয় 5 factorial হল কাৰণ পাঁচটাৰ ভিতৰত পাঁচটাই আমি ল'ব লাগিব আৰু এনেকুৱা হলে আমি কি কৈছিলো 5 factorial হয় সো n = r আছে ইয়াতে 5 factorial so 5 factorial আমি উলাই লৈছিলো আগতে গম পাইছিলো ঠিক তেনেদৰে আপোনালোকে দিল্লীটো উলাবলৈ চেষ্টা কৰকচোন ভিডিওটো পজ কৰক পজ কৰি কিনে দিল্লীটো উলাবলৈ চেষ্টা কৰক তেতিয়ালৈকে মই এনসাৰটো দি আছো দিল্লীটোৰ আপোনাৰ D E L H I গুটেকিটা বেলেগ হয় D বেলেগ হয় E বেলেগ হয় L বেলেগ হয় H I গুটেকিটা বেলেগ হয় যেনেদৰে ইয়াতে S W O R D গুটেকিটা বেলেগ আছিল যেতিয়ালৈকে আমি এনেকুৱা বেলেগ বেলেগ ধৰণৰ পাম তেতিয়ালৈকে এই ফৰ্মুলা মতে চলিব কিন্তু যেতিয়া কেতিয়াবা ই দুটা থাকে কেতিয়াবা আই দুটা থাকে এনেকুৱা ধৰণৰ যেতিয়া পাম তেতিয়া বেলেগ ধৰণৰ ফৰ্মুলা খাটিব হেতু আমি অলপ পিছত চাই আছো তেতিয়ালৈকে এইটো চাই লওক দিল্লীটো কেনেকৈ ওলাব দিল্লীটো আপোনাৰ পাঁচটা আছে গতিকে 5 ফেক্টৰিয়েল এনসাৰ সেম এটোই আহিব 120 পাঁচটা আছে যেহেতু পাঁচটা লেটাৰ আছে সো পাঁচটা লেটাৰৰ কাৰণে 5 ফেক্টৰিয়েলত কৰিলে হ'ল যেহেতু গুটেকিটা বেলেগ বেলেগ হয় আৰু এটা চাই লওক in how many ways can the letters of the word action be arranged in such a way that the vowels always come together so vowel সদায় একেলগে আহিব লাগিব বুলি কৈছে এনেকুৱা ধৰণৰ নিশ্চয় কোৱেশ্চন আপোনালোকে দেখিছে আৰু এৰি থৈ অহা যায় কেতিয়াবা বা ভুল হৈ যায় ইয়াতে কৈছে যে vowel always come together vowel বিলাক একেলগে ধৰি এটা লেটাৰ হিচাপে ধৰিম এটুক এটা লেটাৰ হিচাপে ধৰিম এটু 1 লেটাৰ হিচাপে ধৰিম এটু 2 এটু 3 এটু 4 কিন্তু এটা বস্তু চাওক এতে 4 হল গতিকে আমি 4 ফেক্টৰিয়েল কৰিলে আমি গম পাই যাম এটু 4 টা চাৰিটা লেটাৰ হিচাপে ধৰিছো এটু এটা লেটাৰ গতিকে চাৰিটা লেটাৰ হিচাপে ধৰা হিচাপত আমি 4 ফেক্টৰিয়েল কৰিলে গম পাই যাম কিন্তু ইয়াতে A I O এই তিনিটাটো বেলেগ বেলেগ হয় এই তিনিটাইটো নিজৰ মাজতে এৰেঞ্জমেন্ট কৰিব নিজৰ মাজতে বেলেগ বেলেগকে বহিব গতিকে এইটুক মাল্টিপ্লাই কৰিব লাগিব ইহতৰ এৰেঞ্জমেন্টছটুক মাল্টিপ্লাই কৰিব লাগিব মেইন 4 ফেক্টৰিয়েলৰ লগত সো এই চাৰিটা লেটাৰৰ কাৰণে 4 ফেক্টৰিয়েল আহিব গম পালো কিন্তু 3 ফেক্টৰিয়েলও আহিব কাৰণ এই তিনিটাইটো নিজৰ মাজতে এৰেঞ্জমেন্টছ কৰিব সো সেই কাৰণে 4 ফেক্টৰিয়েল ইনটু 3 ফেক্টৰিয়েল কৰি কিনে আমি এনসাৰটো উলাম 4 ফেক্টৰিয়েল মানে 24 3 ফেক্টৰিয়েল মানে 6 পাব আপোনালোকে 4 ফেক্টৰিয়েল কেনেকৈ 24 হল 4 ইনটু 3 ইনটু 2 ইনটু 1 এটো মানে 24 পাব আৰু 3 ফেক্টৰিয়েল কেনেকৈ 6 আহিলে 3 ইনটু 2 ইনটু 1 মানে 6 আহে সো এনেকৈ এনসাৰ 144 পালো আমি চাওক এতিয়া মই আপোনাক যেটো ফৰ্মুলাৰ কথা কৈছিলো যেটো এক্সট্ৰা ফৰ্মুলাৰ কথা কৈছিলো এই ফৰ্মুলাটো এইটোৱে if there are n objects of which p1 are alike of one kind p2 are alike of another kind and so on and pr are alike of odd kind such that p1 plus p2 plus pr equals to n then the number of permutations or the arrangements of these n objects are এনেকে ফৰ্মুলাটো আমি বহাও এতিয়া এটো আপোনালোকে বুজিব লাগিলে এই এক্সাম্পলটো চাওক গুগলত চাওক ইয়াতে আপোনাৰ দুটা আছে একে কাইন্ডৰ মানে OO দুটা একে কাইন্ডৰ ইয়াতে যেনেকে P1 are alike of one kind বুলি কৈছে ঠিক এনেকুৱা এটা কাইন্ডৰে হয় another kind P2 কি আছে P2 are alike of another kind so another kind কি আছে GG এনেকুৱা দুটা আছে so কেইটা আছে আমি হেতু চাম so G যেহেতু দুটা আছে আৰু O যেহেতু দুটা আছে এই দুটা ইয়াতে চাওক ইয়াতে যেনেকে P1 আৰু P2 দি তলত ডিভাইড কৰিছে ঠিক তেনেকে টোটাল ফেক্টৰিয়েল যিমানটা আছে আমি হেতু লিখিলম টোটাল আছে ইয়াতে আপোনাৰ G O O G L E সো ইয়াতে আপোনাৰ 6টা ফেক্টৰিয়েল আছে 6টা ফেক্টৰিয়েল সো n ফেক্টৰিয়েলৰ জাগাত 6টা ফেক্টৰিয়েল লিখিলো ইয়াতে 6 ফেক্টৰিয়েল ডিভাইডেড বাই 2 ফেক্টৰিয়েল ইনটু 2 ফেক্টৰিয়েল কিয় লিখিছো 2 ফেক্টৰিয়েল g ৰ কাৰণে 2 ফেক্টৰিয়েল o ৰ কাৰণে সো এটো কৰিলে কি পাবো 6 ফেক্টৰিয়েল ইনটু 2 ফেক্টৰিয়েল ইনটু 2 ফেক্টৰিয়েল মানে কি 2 ইনটু 1 আৰু ঠিক তেনেকে 2 ইনটু 1 মানে 2 এ হয় সো 2 ইনটু 2 লিখি দিলে হ'ব আমাৰ সো 2 ইনটু
4 পালো 6 into 5 into 4 into 3 into 2 into 1 আহে 1 টো নিলিখিলে হ'ব সো আমাৰ এনসাৰ 180 আহিব সো এটো বুজি পালে নিশ্চয় এতিয়া এটুৰে সহায়ত আমি কোৱেশ্চন কিছুমান এপ্লাই কৰিম নেক্সট কোৱেশ্চন চাওক apple in how many different ways can the letters of the word apple be arranged option দিয়া আছে চাওক ইয়াতে there are 5 different letters a p p l e গোটেইটা বেলেগ হিচাপে যদি ধৰো আমি 5 ফেক্টৰিয়েলত এনসাৰটো উলাব পাৰিলো হয় কিন্তু চাওক দুটা p আছে one kind আৰু বেলেগ কিবা আছে নেকি এনেকুৱা নাই বাকি সব ডিফাৰেন্ট কিন্তু p দুটা আছে এনেকুৱা যোনটো সেম কাইন্ডৰ হয় একে নিচিনা হয় p দুটা একে হয় আৰু সেইভাবে দুটা থকাৰ কাৰণে 2 ফেক্টৰিয়েল দি আমি ডিভাইড কৰিছো আগৰ ফৰ্মুলাটো আপোনালোকে নিশ্চয় দেখিছিলেই এইটো ফৰ্মুলা এই ফৰ্মুলা হিচাপত আমি 2 ফেক্টৰিয়েল দি ডিভাইড কৰিছো সো ইয়াতে চাওক 5 ফেক্টৰিয়েলৰ কাৰণে আমি কি পাইছিলো 120 আহে এনসাৰ আৰু 2 ফেক্টৰিয়েলৰ কাৰণে 2a সো এনসাৰ 60 আহে সো এটা কথা বুজি লওক ইয়াতে যেতিয়া একে নিচিনা কাইন্ডৰ বস্তু থাকে যেনেকৈ দুটা p দুটা o দুটা বা তিনিটা g থাকে হেতু দি ডিভাইড কৰিব লাগে যেতিয়া একে নিচিনা বস্তু থাকে আৰু যেতিয়া নিজৰ মাজতেই যেনেকৈ আপোনালোকে এই আগৰ কোৱেশ্চনটো চাওক এইটো কোৱেশ্চন যেনেকৈ ইয়াতে আপোনালোকৰ o a i o এটো দেখিছিলে ইয়াতে নিজৰ মাজতে এটা বেলেগ ধৰণৰ পাৰমুটেশন কৰে এই পাৰমুটেশনটো নিজৰ মাজতে বেলেগকে কৰে কাৰণে ইহতক মাল্টিপ্লাই কৰো আমি আৰু ইয়াতে চাওক একে নিচিনা বস্তু থাকিলে ডিভাইড কৰো আমি সেই ফেক্টৰিয়েলটো দি সো এটো মনত ৰাখিব ডিভাইড কেতিয়া কৰে আৰু মাল্টিপ্লাই কেতিয়া কৰে নেক্সট কোৱেশ্চন হাউ মেনি ডিফাৰেন্ট words can be found by using the letters of the word assam সো ইয়াৰে তিনটা কন্ডিশন দিয়া আছে আমি আসামৰ দেখা পাইছো a দুটা আছে s দুটা আছে সো দুটা টাইপৰ বস্তু একে নিচিনা আছে s দুটা আৰু a দুটা আছে m টো বেলেগ সো ইয়াতে প্ৰথম কন্ডিশনটো দিছে টেকিং অল লেটাৰ্স together so first condition to sauk there are 5 letters among which 2 letters are alike of same kind mane s or kotha koise ba a er kotha koise 2 letters are alike of another kind mane a er kotha koise so the required number of words will be so etu s or karone dhorilok aru etu a er karone dhorilolu duta ase karone divide korilu aru upor total jimanta asil 1 2 3 4 5 ta asile e 5 tar factorial to loilolu aru tolot s duta thoka karone aru a duta thoka karone 2 factorial loilolu so etu 120 divided by 4 ahibo so yate apunar ahibo answer 30 yate sauk next question to ki koise next condition to dise taking all so that vowels are together taking all the letters mane gote kita letters lobo dise jate vowels bilak ekeloge thake vowel ki ase ate a aru a only a aru a kintu duta ekei hoy vowels ekeloge thakile etuk ami ek boli dhorilo etu 2 etu 3 etu 4 itia sauk 4 letters taking vowels together as one word among which 2 consonants are alike of same kind and also both the vowels are same so the required number of words will be etu so yate buji ki pale apunaloge 4 ta word ase gotike 4 tar karone 4 factorial ami etu janoi a to 1 dhori loisilu so yate sauk s duta ase normal consonant or majote s duta ase that's why ami 2 factorial korisu into a to নিজৰ মাজতে এটো পাৰমুটেশন কৰিব নিজৰ মাজতে অ্যাৰেঞ্জমেন্টস কৰিব সো সেই কাৰণে 2 ফেক্টৰিয়েল আছে কিন্তু দুটা আকৌ একে a দুটা একে হোৱা কাৰণে এই দুটাৰ কাৰণে 2 ফেক্টৰিয়েল সো সেই কাৰণে ফৰ্মুলাটো এনেকুৱা আহিছে সো 4 ফেক্টৰিয়েলৰ কাৰণে আপোনালোকে কি হ'ব 24 জানো আমি 4 ফেক্টৰিয়েল মানে তো आंसर আহিব 12 সো আমাৰ প্ৰথম आंसरটো 30 পালো সেকেন্ড आंसरটো 12 নেক্সট এনেকুৱা টাইপৰ কেটেপা কোৱেশ্চন আহিব পাৰে যে টেকিং অল দ্য লেটাৰ্স সো দ্যাট 3 নম্বৰটো চাওক taking all the letters so that vowels are not together not together so agor bar asile vowels ekeloge loisilu ebar vowels not together so not together formula to hol all together junto ami agote loisilu gute kita ekeloge dhori kine junto korisilu tar bisot vowels taking together junto asile vowels belekke dhori junto korisilu hetuk minus kori dile ami vowels not taking together to pai jam not to hol all or pora minus korim ami vowels together so all ami paisilu 30 gote kita loi kine ami 30 paisilu gote kita letter loi kine 30 paisilu kintu okol vowels kita belekke loi kine ekeloge rakhi kine ami 12 paisilu so 30 পৰা 12 minus korile vowels kita ekeloge narakhile jintu hobo hetu pai jam ami so etu hobo 30 minus 12 18 answer 18 ভিডিও to jodi bhal lagise apnaloke subscribe koribo naparibo aru bell icon to tipi dibo aru আমাক যদি সাবস্ক্রাইব কৰে আৰু লাইক আৰু শেয়ারও কৰে আমাক সাপোর্ট কৰা হ'ব মোটিভেট কৰা হ'ব সো আগবাঢ়ো আহক নেক্সট কোৱেশ্চন চাওক
In how many different ways can the letters of the word corporation be arranged so that the vowels always come together? ইয়াতেও vowels always come together কৈছে. So একেলগে vowels গিটাক আগতে বেলেগকে লিখি লওক, এটুক 1 হিচাপে ধৰক, এটা word, এটা letter, এটু 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 এটা আৰু এটু এটা. That means 7টা letter পালো আমি. So there are 7 different letters taking vowels together as one letter. Vowels bilakok eta letter hisabe dhorisu, and 2 consonants are alike of same kind. 2 consonant alike of same kind mane r or kotha koise. Ei duta consonant eke nisina. Gotike 2d ami ki koisilu 2 factorial edi divide korim. Kak divide korim ei 7 factorial. Total 7 ta word ase 7 factorial. Okay. Etu eta condition pai golo ami. Kintu sauk, also the vowels can be again arranged. এই ভাৱেলছ বিলাক এ ও ও এ আই ও ইহতে নিজৰ মাজতেও তো কৰিব, নিজৰ মাজতে এৰেঞ্জ কৰিব. সো নিজৰ মাজতে এৰেঞ্জ কৰিব লাগিলে ইয়াতে কেইটা আছে, 1 2 3 4 5টা আছে. সো 5 ফেক্টৰিয়েল তো আহিবই. কিন্তু 5 in the set of the vowels 3 letters are alike of same kind. 3 letters of alike of same kind মানে ও ও ওৰ কথা কৈছে, এই তিনিটা ওৰ কথা কৈছে. সো তিনিটা একে নিচিনা, গতিকে 3 ফেক্টৰিয়েল এবাৰ যেহেতু তিনিটা আছে 3 ফেক্টৰিয়েল. এটা চাওক, এই দুটা কন্ডিশন আমি কনসিডার কৰিব লাগিব. আমি এটো মাল্টিপ্লাই কৰিম. সো দা ৰিকুৱাৰ্ড কিমান হ'ব, 5 ফেক্টৰিয়েল বাই 3 ফেক্টৰিয়েল. এটো যদি কৰিব যাও আমি, আমাৰ আনসাৰ আহিব 50,400. সো আৰু এটা কোৱেশ্চন চাই লওঁ. চাওক, ইন হাউ মেনি ডিফাৰেন্ট ওয়েজ ক্যান দ্য লেটাৰ্স অফ দ্য ৱৰ্ড মেচিন বি এৰেঞ্জ সো দ্যাট দ্য ভাৱেলছ অকুপাই অনলি দ্য অড পজিশনস. এইবাৰ এই কোৱেশ্চনটো অলপমান টাফ হয়, অড পজিশনস বুলি কৈছে. সো প্ৰথমতে আমি চাই লম মেচিন ৱৰ্ডটোত কেইটা লেটাৰ আছে. 7টা লেটাৰ আছে. এই 7টাৰ কাৰণে আপোনালোকে পজিশন কিটা চাওক, অড পজিশন কোন কিটা হ'ব. অড পজিশন হ'ব ফাৰ্স্ট টু, থাৰ্ড টু, ফিফথ টু আৰু 7 টু. সো দ্যাট মিন্স অড পজিশন 4টা আছে, ফাৰ্স্ট, থাৰ্ড, ফিফথ এণ্ড 7, 4টা অড প্লেसेस আছে. আৰু তাতে আমি বহাব লাগিব 3টা ভাৱেল. ভাৱেল কোন কিটা আছিলে, এ আই আৰু ই, 3টা ভাৱেল. সো 4টা অড প্লেসৰ কাৰণে আমি 3টা ভাৱেল বহাব লাগিব. 3টা বহালে 4টা জাগাৰ ভিতৰত থাকিব এটা এক্সট্ৰা এনে থাকি যাব. আৰু অলৰেডি আমি কেৱল 4টা জাগাহে লৈছিলো, এই সেকেন্ড প্লেসটো লোৱা নাছিলো, ফোৰ্থ প্লেস লোৱা নাছিলো, সিক্স প্লেস লোৱা নাছিলো. গতিকে এই 3টা জাগাটো অলৰেডি খালি আছে, আৰু এটা ইয়াৰ পৰাও খালি এৰিব, ইয়াৰ পৰাও খালি এৰা যাব, কাৰণ 3টাহে আমি ভাৱেল বহাম. সো দ্যাট মিন্স আৰু 4টা জাগা খালি থাকিব. সো 4টা জাগাত বাকি 4টা আমি বহাম. সো হেতুৰ কাৰণে 4 ফেক্টৰিয়েল আহিব, বা অথবা আপোনালোকে 4p4 কৰিলেও গম পাই যাব, এটো মানে 4 ফেক্টৰিয়েল আহিব. 4টা জাগাৰ কাৰণে 4টা বেলেগ বেলেগ ডিফাৰেন্ট টাইপৰ লেটাৰ আমি লম. সো 4 ফেক্টৰিয়েল. আৰু ইয়াতে কেৱল ভাৱেলৰ কাৰণে 4 ফেক্টৰিয়েল. 4টা অড জাগাৰ কাৰণে 3টা ভাৱেল বহাম আমি. সো 4 - 3 ইয়াতে কি আহিব, 1 ফেক্টৰিয়েল. সো 4 ফেক্টৰিয়েল কি আহিব, 1 ফেক্টৰিয়েল মানে তো 1 আহিব, 24. আৰু ইয়াতে 4 ফেক্টৰিয়েল মানে 24, আৰু 24 * 24 মানে 576. স্কোয়াৰ কৰিলে গম পাব 24 * 24. সো এনসাৰ আমাৰ হ'ব এ, অপশন এ. থ্যাংক ইউ. আমাৰ নেক্সট ভিডিওটো পাৰমুটেশনৰ পিছত, পাৰমুটেশন শেষ হ'ল, এটা কম্বিনেশনৰ ওপৰত নেক্সট ভিডিওটো আহিব.